চাওক আমি গৈ থাকোঁতে ট্ৰেইন পাইছোঁ। এয়া কি ধুনীয়া এটা দৃশ্য। জয় বজৰংবলী। এই বজৰংবলী মন্দিৰ যাত্ৰা কৰি আছোঁ। ৰক্ষা কৰিব প্ৰভু। চ' গাইজ এতিয়া আমি আহি পাইছোঁ বৰ্তমান ধাবা এটাত লিকাবালিৰ। চ' আকাশীগংগা যোৱাৰ আগত লিকাবালি ধাবা এটাত এনে সোমালোঁ অলপ। আপোনালোকক মই ভিউটো দেখাই দিছোঁ, চাই থাকক। মই ফাইনেলি আহি পাইছোঁ আপোনাৰ আকাশীগংগা জেগাটো। মই প্ৰথমবাৰ আহিছোঁ একচুৱেলি। মই আগে পিছে আহিছিলোঁ, কিন্তু এবাৰ ফাৰ্ষ্ট টাইম মই তললৈ যাম বুলি ভাবিছোঁ। ইয়াত আপোনাৰ ঝৰ্ণা পানী পৰে বোলে, সেই পানী পৰা জেগাটো চাব বিচাৰিছোঁ। এটা মেলা হয়, সেই মেলাটোৰ টাইমত একচুৱেলি খোলা থাকে। চ' মেলাটোৰ টাইমত মই আহিবলৈ টাইম নাপালোঁ একচুৱেলি। সেইটো কাৰণে মই এতিয়া আহিছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তলত যাম মই, ইয়াৰ পৰা এইফালে তলত যায়। চ' আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। চ' একচুৱেলি মন্দিৰটো এইটো। চ' মেইন বস্তুটো আছে একচুৱেলি ইয়াত তলত, এই তলত ইয়াত চিৰি আছে। এই চিৰিৰ পৰা তলে তলে যাব লাগে। ইয়াত মই ন'টিছ ব'ৰ্ডটো আপোনালোকক দেখাই দিছোঁ। আপোনালোকে স্কিপ কৰি পঢ়ি ল'ব ইয়াৰ ন'টিছ ব'ৰ্ডটোত কি লিখা আছে। মই অলপ সময় আপোনালোকক দেখাই দিছোঁ। চ' এতিয়া বহুত তলত যাব লাগিব। মই আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ গাইজ। মই নিজেও নাজানো যে কি আছে ইয়াৰ তলত। মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আৰু ময়ো নিজেও আচৰিত পাম কি বস্তু আছে, চাবলৈ চেষ্টা কৰিম। চ' চাই থাকক, স্কিপ নকৰিব আপোনালোকে। আজি এটা আচৰিত বস্তু দেখাব চেষ্টা কৰিছোঁ। চ' আজি ইয়াত মানুহ নাই, কোনো মানুহ নাই। ৰাস্তাটো অলপ ভয়ানক হৈ আছে, অকলে অকলে গৈ আছোঁ। চ' আপোনালোকক ৰিস্ক লৈ ইমান বস্তু দেখাই আছোঁ। চ' যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে, তেওঁসকলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুন নতুন ভিডিঅ' মই এনেকুৱা আপলোড কৰিলে আপোনালোকে প্ৰথম দেখিবলৈ পায়। চ' আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ইমান কষ্ট কৰি মই ভিডিঅ'বোৰ বনাই আছোঁ, তেতিয়া নতুন নতুন ভিডিঅ' বনাবলৈ জজ উঠে ন গাইজ। চ' চাই থাকক। গৈ আছোঁ মই। এফালে কিবা ভিলেজো হ'ব পাৰে, গাঁও হ'ব পাৰে। চ' একেবাৰে তলত যাব লাগে বুলি কয়, বহুতে কয় তলত কিবা আছে। কি বস্তু আছে তলত চাওঁচোন। আজি তললৈ গৈ আছোঁ। ইয়াৰ পৰা আপোনাক মই ওপৰৰ পৰা দেখাই দি আছোঁ। এইয়া চাওক চিৰি, এই তললৈ কিমান তললৈ গৈ আছে। এইবোৰ চিৰি এনেকৈ তললৈ যাব লাগিব। ইয়াত বহুত কাহিনী আছে বুলি শুনিছোঁ মই, ভগৱানৰ কাহিনী কিবা কিবি আছে। ইয়াত দেৱী আছিলে বোলে তলত, আকাশীগংগাৰ তলত নদী টাইপ আছিলে জেগা। চ' সেই ভগৱানবিলাকৰ কাহিনী বহুত ডেঞ্জাৰ কাহিনী আছে। সেই চ' গাইজ যিসকলে আহিছে তেওঁসকলে প্লিজ পাৰিলে মানে মোৰ তলত কমেণ্ট কৰিব আপোনালোকে, কেনেকুৱা জেগা, আহি কেনেকুৱা পালে। মইতো এতিয়ালৈ মানে ছাছপেন্সত আছোঁ, কি হ'ব ইয়াৰ তলত কি আছে মই একো নাজানো। চ' গৈ আছোঁ, চাই থাকক। চ' গাইজ লাহে লাহে আপোনালোকে পানীৰ আৱাজ শুনিছে চাগে, ঝৰ্ণাৰ। ইয়াত পানীৰ আৱাজ ময়ো শুনি পাইছোঁ। চ' গাইজ ইয়াত লিখাও আছে কিপ এৰিয়া ক্লিন। তাৰ এনেকৈ মানুহ থাকিবলৈ বনাই ৰখা আছে। এইটো ৱেডাৰটো আপোনাক ওপৰত দেখাই দিছোঁ মই, ক্লাউডি হৈ আছে ৱেডাৰ। চ' একচুৱেলি ৰ'দ চদ দিলে মানে আপোনাৰ বহুত গৰম লাগিব ইয়াত। উঠি আহোঁতে মানুহ পানী পিয়াহ লাগিব পাৰে, সেইটো কাৰণে পানীৰ ব্যৱস্থা কৰি ৰাখি দিয়া আছে ইয়াত। চ' মই ইমান ভালকৈ নাজানো, গৈ আছোঁ আৰু কি দেখি পাওঁ। আপোনালোকেও চাওক কি দেখি পাওঁ। আজি বহুত তললৈ আহিলোঁ, উঠি যাওঁতে 12 বাজি যাব আজি।
চ' এয়া গাইজ চব জেগাতে কিছুমান দুটা ৰেষ্ট হাউচ আমি পালোঁ আৰু তাৰমানে উঠোঁতে ভাগৰ লাগেতো, ভাগৰ লাগিলে মানুহ ৰেষ্ট কৰিবলৈ এয়া ৰেষ্ট হাউচ। চ' ইয়াত যেতিয়া আপোনাৰ মেলা হ'ব, মেলাৰ টাইমত আহিলে খুব ভাল লাগিব। মোৰ মেলাৰ টাইম আৰু ভাল লাগিব, মানুহ বহুত অহা যোৱা কৰি থাকিব। কিন্তু আজি মই অকলে আহিছোঁ। চ' চাওক, দেখুৱাই গৈ আছোঁ আপোনালোকক। চ' গাইজ ফাইনেলি আমি পাই গৈছোঁ। অলপমান মন্দিৰটো দেখা যেন লাগিছে, আপোনালোকে দেখা নাই কেমেৰাত, মই দেখি পাইছোঁ। এয়া আপোনালোকে কেমেৰাত এতিয়া দেখিছে চাগে, মন্দিৰটো অকণ দেখা যেন লাগিছে। চ' মন্দিৰলৈতো আহি গ'লোঁ, চাওঁচোন। চ' গাইজ এয়া মন্দিৰটো, মন্দিৰলৈ আহি পাই গ'লোঁ। ধুনীয়া মন্দিৰ এটা আছে ইয়াত। ত' ইয়াৰ পৰা আকৌ ঝৰ্ণাটো কোনডোখৰত আছে এইটো গম নাপাওঁ। ঝৰ্ণাৰ কাৰণে আকৌ তলত যাব লাগিব চাগে। চ' এয়া ফাইনেলি আহি পাইছোঁ মন্দিৰলৈ। ইয়াত মানুহ বহুত বহি আছে। চ' এয়া মন্দিৰ। ইয়াত ঝৰ্ণাটো কোন জেগাত আছে? ঝৰ্ণাটো পানীৰ নহ'লে দুসৰা জেগাৰ পৰা দেখা নাপায়। হয়, নামিছোঁ, অঁ তাত দেখি পোৱা নাই। এইটো যে দেখা পাইছোঁ নহয়, এইটো দেখি আছোঁ। এইটো ন, এইটো চাচোন কিমান ধুনীয়াকৈ তলত গৈ আছে। আপুনি অকণমান জুম কৰি চাওকচোন বাৰু। ইয়াৰ পৰা জুম কৰিলে ইমান দেখি নাপাব। মোৰ কেমেৰাটো জুমৰ কেপাচিটিটো ইমানো নাই মানে, জুমিং লেন্সটো। নামি থকাটো দেখা পায়। আৰু মেলা কেতিয়া হয় ইয়াত? কিমান তাৰিখে হয়? ইয়াৰ মেলাটো এতিয়াতো কিবা জানুৱাৰী মাহৰ 14 তাৰিখে হয়। জানুৱাৰী মাহৰ 14 তাৰিখ ন? অলপ চাওঁচোন, তলত গৈ চাওঁ কি আছে, অলপ দেখা আছে। সুৰংগ ইয়াৰ পৰা ভিতৰত নামি গ'লে ন? এনেকৈ লেফ্ট চাইডে হয় হয়, নদীত নামি যাব, তেতিয়া পাব আৰু এটা ভিতৰত যোৱা। ঠিক আছে বাৰু, গৈ আছোঁ বাৰু, চাওঁচোন। আমাৰ আহি পাওঁতে গধূলি হৈ গ'ল, তলৰ পৰা ওপৰলৈ উঠোঁতে। মন্দিৰটো ইমান ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক। যাওঁতে দেখিছে চাগে আপোনালোকে মন্দিৰটো এইটো। চ' মন্দিৰত এয়া বাবাজী এজন আছে। বাবাজী, এই পাথৰৰ মূৰ্তিকেইটা কি নিজে হোৱা নেকি? চব নদীৰ পৰা? অঁ, যেতিয়া ৰুক্মিণীক শ্ৰীকৃষ্ণই লৈ আহিছিলে, হয় হয়, এতিয়া আৰু শ্ৰীকৃষ্ণৰ ৰুক্মিণী ককায়েক, হয় হয়, এইটো কি কয়, কুম্ভৰ লগত ৰুক্মিণী ককায়েক ৰুক্মবীৰৰ লগততো শ্ৰীকৃষ্ণৰ যুদ্ধ হ'ল। তেতিয়া সেই যুদ্ধখন এই মালিনী থানৰ ওচৰতে হৈছিলে। তাৰপিছতে যেতিয়া যুদ্ধ হ'ল, তেওঁলোকেতো ইয়াত গধূলি বহিবলগীয়া হ'ল, থাকিবলগীয়া হ'ল। তেতিয়া থাকিবলগীয়া হ'ল, গধূলি যেতিয়া হৈ গ'ল, তেতিয়া ইয়াত পানী নাছিলে। পানী নথকা অৱস্থাত এই ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক ক'লে যে স্বামী গুৰুদেৱ, এতিয়াতো মোক জল লাগে, মই জল ক'ৰ পৰা পাম? তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে শিৱ বাবাক ধ্যান কৰিছে। ধ্যান কৰিলত শিৱ বাবা আহিবলৈ ওলাওঁতে মাতা পাৰ্বতীও লগতে আহিছে। হয়, দুইজনে আহি ইয়াত পালেহি, পোৱাৰ লগে লগে ৰাতি আহি পালেহি, পোৱাৰ লগে লগে তেতিয়া শ্ৰীকৃষ্ণ ভগৱানক চ' ইয়াৰ স্থানীয় মানুহে কৈ আছে যে মানে তলত সুৰংগ এটা আছে বোলে। পানীৰ ঝৰ্ণাটো দেখি নাপাম বাৰু, মোৰ একচুৱেলি জুমিং লেন্সটো নাইতো, সেইটো কাৰণে ভালকৈ জুম কৰিব নোৱাৰে। তথাপিতো চাই লওঁ, তলত গুফাটো চাই আহোঁ কেনেকুৱা কি হৈ আছে। চ' আপোনালোকে চাই থাকক, সকলো মই দেখাব চেষ্টা কৰিম। গাইছে এয়া ফাইনেলি আমি নদীটোলৈ আহি পাইছোঁ। এই নদীটোৰ কাষতে বোলে সুৰংগ এটা আছে, সুৰংগটো মই দেখুৱাব চেষ্টা কৰিম। এইটো আকাশী গংগা, বহুত মানুহ আহিছে ইয়াত, ফটো মাৰি আছে কিছুমান মানুহ ইয়াত। এয়া নদীটোৰ কিনাৰতে, নদীটো আহি পাওঁতেই ইয়াত আপোনাৰ এটা সুৰংগ আছে, এয়া ওপৰত। ইয়াৰ পৰা কিমান দূৰ ভিতৰলৈ যায় নাজানো সুৰংগটো। মই ইয়াৰ পৰা দেখাব চেষ্টা কৰিছোঁ আপোনালোকক অকণমান, আৰু যিখিনি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। ওপৰত কি আছে ভালদৰে মই কেমেৰাৰ পৰা দেখুৱাব চেষ্টা কৰিম। ইয়াৰ ভিতৰত আৰু সোমাই যাব পাৰে চাগে। এইটো এটা সুৰংগ হয়। এদিন ভালকৈ ইয়াৰ ওপৰত উঠি যাবলৈ চেষ্টা কৰিম। এতিয়াতো বৰষুণ বতৰ, ইয়াত পিছল হৈ আছে গোটেই জেগাটো, চ' যাব নোৱাৰে। লগাইছে এয়া ঝৰ্ণা পৰি আছে, পানীৰ কি ধুনীয়া ঝৰ্ণা।
চ' ফাইনেলি আমি জেগালৈ আহি পাইছোঁহি। ইয়াত বহুত মানুহ কিছুমান মানুহ ফটোশ্বুট কৰি আছে। এই আছিলে জেগাটো। ऋतु गुस्सा हो गया। तमाम हिले ये सब फाइनली मेन डेस्टिनेशनत आमी आহি পাইছোহি। এইটোৱে হ'ল আকাশী গংগাৰ মেন গংগা। ইয়াৰ পানীটোৱে একচুৱেলি গংগা আৰু গংগাৰ পানী। তো আহিব গাইজ, ইয়াত যেতিয়া আপোনালোকৰ মেন কিবাটো হ'ব তেতিয়া আপোনালোকে আহিব পাৰিব। নিজৰ নাম চাম কিবা কিবি লিখি ৰখা আছে ইয়াত শিলগুটিত। পাথৰবোৰত ধুনীয়া ধুনীয়াকৈ নিজৰ নাম লিখি ৰখা আছে ইয়াত। ময়ো এটা क्या हो गया? नीचे आने नहीं मिला। नीचे आने नहीं मिला बोल के সৰু ছোৱালীজনী কান্দি আছিলে তলত, কান্দি আছিলে ন। মোৰ জোনাই। আপোনালোকৰ? হা? বিশ্বনাথ চাৰিআলি। এফালে MS চিলাপথাৰৰ মানুহ নাই, এফালেতো চিলাপথাৰৰ মানুহ। বিশ্বনাথ চাৰিআলি মোৰ জোনাই এইফালে আগত। অঁ অঁ বাই বাই। দেখিবলৈ একদম গণেশ বাবা নিচিনা লাগিছে। আৰু এটা এইটো প্ৰতিমূৰ্তি চাওক আপোনালোকে, ৰঙা ফুট লগাই আহিছে। এইবোৰ একদম এজিটি দেখিবলৈ গণেশ বাবা যেন লাগে। এটা এইটো মূৰ্তি গাইছ চাওক, গোটেই পাথৰৰ পৰা বনোৱা মূৰ্তি। এইবোৰ নিজে সৃষ্টি হোৱা, নিজে এইবিলাক পাথৰৰ পৰা হোৱা মূৰ্তি। চ' গাইজ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'ম মই সুৰজ চেত্ৰী। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাবলৈ পায়। চ' আজিলৈ ইমানে, বাই।